নমস্কাৰ, মই সংগীতা। লকডাউনত ঘৰতে থাকি খুব আমনি লাগিছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, মানে ভ্লগছ, আৰু আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰোঁ। মই ভিডিঅ' কভাৰ ছং বনাইছিলোঁ, খালি লকডাউনৰ কাৰণে সেয়াও কৰিব পৰা নাই, তো অলপ অসুবিধা হৈছে। ইয়াৰ মাজতে মই কিবাকিবি বনাইছোঁ, কিতাপ পঢ়িছোঁ, এনেকৈ টাইমবোৰ পাছ কৰিছোঁ। আৰু আজি মই এইটো ভিডিঅ' বনোৱাৰ কাৰণ হৈছে যে মই এখন কিতাপ পঢ়োঁ, বিশেষকৈ মোৰ ওচৰত মানে বুক ছেল্ফত প্ৰায় মটিভেশ্যনেল কিতাপবোৰেই বেছিকৈ থাকে। এইখনো তেনেকুৱাই এখন কিতাপ, নামটো অনুপ্ৰেৰণা আৰু লিখিছে পলাশ কলিতা। চ' মই ইয়াত আজি ৰাতিপুৱা এটা বহুত ভাল কথা পালোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাগে ভাল পাব শুনি। তো আজিৰ টপিকটো আছিলে ওলাইছে মটিভেশ্যন। তো ইয়াত লিখিছে, আৰু বিশেষকৈ এইখন কিতাপ আপোনালোকে বুক ষ্টলত পাই যাব, কিন্তু এতিয়া যিহেতু লকডাউন, চব বন্ধ আৰু চবৰ ওচৰত হয়তো নাইও এখন, সেইকাৰণে ভাবিলোঁ কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইখন আধা মোৰ পেটটোৱে খাই পেলালে থৈ দিওঁতে। অনুপ্ৰেৰণা লিখিছে পলাশ কলিতা। ইয়াৰ টপিকটো হৈছে মটিভেশ্যন। যেনেকৈ ইয়াত লিখিছে যে জীৱনত আমি এনেকুৱা বহুত কিছুমান কাম কৰোঁ যিবোৰ আমি কাম কৰি ভাল পাওঁ, আৰু এনেকুৱা কিছুমানো কাম কৰোঁ যিবোৰ আমি কৰি ভাল নাপাওঁ, কিন্তু কৰিবলগীয়া হৈ যায়। এতিয়া কিছুমান ক্ষেত্ৰত কিছুমান মানুহে কিছুমান কাম কৰে, হয়তো কামটো কৰি বেয়া পায়, কিন্তু তেওঁ তথাপিতো কৰিবলগীয়া হয় আৰ্থিক উপাৰ্জনৰ কাৰণে। কিন্তু কিছুমানে এনেকুৱা কাম কিছুমান কৰা যায় যিখিনি তেওঁলোকে কৰি নিজে ভাল পায়, সুখী। তো এইটোৰ ওপৰতে এখন কিতাপ লিখিছে। আমি চিৰিয়াছলি চববিলাক মানুহে আমি কিবা এটা কাম কৰাৰ আগত আগধৰি নিগেটিভটোৱে ভাবোঁ। এইটো একদম বেড থিং। মোৰ সেইটো বিশেষকৈ বেমাৰ। মই মানে কিবা এটা কাম কৰিবলৈ যাওঁ নহয়, আজি এইটো ভ্লগটো 1000টা কাৰণ মানে নিগেটিভে উলিয়াইছোঁ, ভাবিছোঁ কেনেকুৱা লাগিব। লাষ্টত এটা বস্তুৱে পালোঁগৈ, যি কৈছোঁ কাৰোবাৰ সহায়ৰ কাৰণে কথাখিনি শুনি যাতে লাভ হওক, সেইকাৰণে কৈছোঁ। সেইটো নিজৰ ওপৰত আত্মবিশ্বাসটো চবৰে থাকিব লাগে, যিটো মোৰ অকণমান কম। নিজৰ ওপৰত বিশ্বাস ৰাখক, চবেই নিজৰ ওপৰত বিশ্বাস ৰাখক। কিবা এটা কাম কৰিবলৈ যোৱা নাভাবিব, যি হয় হ'ব, ভাল হওক বেয়া হওক, বেয়া হ'লে তাৰপৰা শিক্ষা পাব, ভাল হ'লে আগবাঢ়ি যাব পাৰিব, সেইটোৱে মেইন থিং। সেইটোৱে আপোনাৰ মনত খেলি মেলি থাকে, কিবা মানে কনফিউজ থাকে যে হয় পাৰিমনে নাই, কৰোঁ নে নোৱাৰোঁ, এইবিলাক যদি থাকে আপুনি কেতিয়াও আপোনাৰ মটিভেট নহয় আপুনি নিজে। কাৰণ এইটো ভাবিয়ে আপুনি থাকি যাব যে মই সঁচাকৈ এইবিলাক আগবাঢ়ি যাব পাৰিম নে নোৱাৰিম, কাৰণ আপোনাৰ এইটো ক্লিয়াৰ নহয় ন, আপুনি কিহত ৰাপ আছে, কিহত এইটো যদি বস্তু ভালদৰে চিনি নাপায়, তেতিয়াহ'লে আপোনাৰ বহুত দিগদাৰ হ'ব। নিজৰ লগত কথা পাতক। আচলতে নিজৰ লগত কথা পাতিবলৈ শিকিব লাগে, যিটো মোৰ বৰ টান কাম। মানুহে ভাবিব যে এই কিবা হ'ল নেকি, নিজৰ লগতে অকলে কথা পাতি আছে। চিম্পল, কিন্তু নিজৰ লগত কথা পাতিবলৈ চেষ্টা কৰক। নিজে নিজৰ দুখবোৰ উলিয়াওক, আপোনাৰ সুবিধা হ'ব যে আপুনি লাইফটো কোনফালে গতি কৰি নিব। আৰু এইটো লাষ্ট পইণ্ট লিখিছে, কাম কৰক আৰু প্ৰতিক্ৰিয়া নকৰিব। আমাৰ লগত কিবা এটা ঠিক নহ'লেই আমি ৰিয়েক্ট কৰি দিওঁ, একদম প্ৰতিক্ৰিয়া। মইতো একদম উস্তাদ, মই অকণমানি কথা এটা ৰিয়েকশ্যন কৰি দিওঁ একদম আগতে। এটা বহুত ঠিক কৰিছোঁ নিজকে, সেইকাৰণে মই এই কথাখিনি একচুৱেলি মোৰ লগত খাপ খোৱা, সেইকাৰণে মই আপোনাৰ লগত ক'বলৈ আচলতে পাৰিছোঁ, মানে ক'ব পাৰিছোঁ। অকণমানি কথা এটা হ'ব লাগে, কোনোবাই মোৰ কথা বেয়াকৈ কৈছে, মোৰ পুতুককৈ ৰিয়েকশ্যন হৈ যায়, আৰে মোৰ কথা কেলৈ বেয়াকৈ কৈছে, মইতো এনে মোৰ কান্দি কাটি অৱস্থা নাইকিয়া হৈ যায়। কিন্তু মানে মানুহে কয় যে গৰুৱে ঘাঁহ পাগোলা নিচিনাকৈ পাগলি থাকিব, লাষ্টত কান্দি দিওঁগৈ। কি লাভ হয়? লোকচান হয় ন, লোকচান হয়, মনটো বেয়া লাগে। কিমান কি লোকচান হৈ যায়। সেইকাৰণে কাম কৰক, প্ৰতিক্ৰিয়া নকৰিব। হয়, এটা কামত নিগেটিভ পজিটিভ চব থাকিব। কোনোবাই আপোনাক ভাল পাব পাৰে, কোনোবাই আপোনাক বেয়া পাব পাৰে, সেইটো তেওঁৰ পইণ্ট অফ ভিউ। কিন্তু আপুনি কি,
সেইটোতো আপুনি নিজেই জানে। সেইকাৰণে নিজৰ কাম কৰি যাওক, প্ৰতিক্ৰিয়া নকৰিব। প্ৰতিক্ৰিয়া যি হয় নিজৰ কৰ্ম কৰি যোৱা, ফল আশা নকৰিবা। যি হয় হ'ব, কৰি যাওক নিজৰ। এটা সময়ততো ফলটো তাৰ পাব, যে আপুনি যদি ভাল কাম কৰিছে ভাল ফল পাব, আৰু বেয়া কাম কৰিলে বেয়া ফল। আজিলে ইমানখিনিয়ে, আকৌ লগ পাম। ধন্যবাদ। সকলো ঘৰতে থাকক, কুশলে থাকক।